আচাৰ উত্তাল প্ৰতিবাদ। আজি ওদালগুৰি জিলাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মটৰচাইকেল ৰেলীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে 4 দফীয়া দাবীৰে। অসমত থকা আদিবাসীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰা, আদিবাসীসকলক ভূমিপট্টা প্ৰদান কৰা আৰু ডিজিটেল পেট্ৰলৰ মূল্য বৃদ্ধি ৰোধ কৰা দাবীৰে মটৰচাইকেল ৰেলী প্ৰতিবাদ কৰে। रिपोर्ट शिवदत्त तांती, न्यूज़ 24 बडोलैंड। डिस्ट्रिक्ट कमेटी आशा के उद्योग में मोटरसाइकिल रैली हमरे आयोजन करी रही और ई मोटरसाइकिल रैली के लगिन अमीन के जो असम में रहा आदिवासी की वो आदिवासी मन के जनजातिकरण कर दाबी में संगे चाह बगान के हाजिरा 350 टका के दाबी संगे संग असम के आदिवासी के भूमि पट्टा देख कर लगिन दाबी और चौथा नंबर दाबी में हमने के जो न कि पेट्रोल और डीजल के मूल्य वृद्धि रोध कर लगिन हमरे आज के ई मोटरसाइकिल कार्यसूची लिखी और हमरे जाना थी जो हमने के बीजेपी सरकार माने साल साल से जुग से हमने के ठगते आवा थे और हमने के देखा न कि ई भारत में अमीन के जो बीजेपी सरकार तथा असम में बीजेपी सरकार आए रहे सखने बोल रहे जो हमने 6 महीना के भीतरे आदिवासी मन के हमने जनजातिकरण कर देवे बिल्कुल लेकिन हमने के 6 महीना जिन देवल रहे वो डेडलाइन वो लेकिन आज 5 बच्चर कंप्लीट हो गया तो तभी तो हम इनके जो कि हमारे जो संवैधानिक अधिकार वो अधिकार के एखन तक ले नहीं दिए सेकर दाबी में आज हमारे काइले रहे लेकिन आज हमारे 18 तारीख में उदालगुड़ी जिला समिति हमें के हमने के जो असुविधा रहे जुआकाली शेखर ले आज हमरे करा थी तो आज हमरे ई हमने जो के महान एक उद्देश्य लेके जो रैली करबे इकर में हमें के बीच में उपस्थित है जिला सभापति प्रकाश बड़ा सर के आज के आंदोलन कार्यसूची के बारे में मैं 2 सब कहे के लिए अनुरोध करा था सर के और ये मोटरसाइकिल रैली से हमने सरकार के जना के खोजा थी कि हमने के जनता की दाबी दीर्घदिनिया जनता दाबी शीघ्र जाते हमने के प्रदान करे लगी और ये आज के मोटरसाइकिल रैली में रउरमान आवाज़ देख लगी सरकार के कि हमने के जो कि हमने इंडिजिनस पीपल लगी हमने आदिवासी आदमी लगी पूरा मुंडा खड़िया साँतर उड़िया गौड़ सब हमने आदिवासी आदमी लगी ये आदिवासी मन के अति शीघ्र जनजातिकरण मर्यादा प्रदान कार्य लगी हमने आज तीव्र प्रतिबाद गढ़ी तुल और 65 নং কলাইগাঁও বিধানসভা সমষ্টিৰ এজেপিৰ কমিটি গঠনৰ সভাত যুৱ মহিলাৰ হতে প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে বিজেপি। অসম গণ পৰিষদ দলৰ পিছত অসম মাতৃক পুনৰ জীপাল কৰিবলৈ সাজু হৈছে নতুন ৰাজনৈতিক আঞ্চলিক দল এজেপি। আজি 65 নং কলাইগাঁও বিধানসভা সমষ্টিৰ টেঙাবাৰী গাঁও পঞ্চায়তৰ সভাগৃহত সমষ্টি কমিটি গঠন কৰে। এই সভালৈ নতুন উদ্যমেৰে যুৱ মহিলাৰ হতে এক প্ৰকাৰে বিজেপিক তীব্ৰ প্ৰত্যাহ্বানেৰে ইংগিত বহন কৰা পৰিলক্ষিত হয়। এই সময়ৰ ছাত্ৰ নেতা তথা প্ৰাক্তন অগপৰ জ্যেষ্ঠ কৰ্মী ভৱেন শৰ্মা সুশৰীৰে লুৰিণজ্যোতি গগৈৰ নতুন ৰাজনৈতিক দললৈ আহে আৰু আজিৰ কমিটি গঠন সভাত সভাপতিত্ব কৰে। কেইবাগৰাকী ৰাজনৈতিক কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থকা সমষ্টিৰ কমিটি গঠন সভাত এজেপিৰ প্ৰবল দাবীদাৰ প্ৰাৰ্থী যাদৱ শইকীয়া, প্ৰাক্তন জ্যেষ্ঠ ছাত্ৰ নেতা ভৱেন শৰ্মাই ৰাষ্ট্ৰীয় দল বিজেপিৰ একনায়কত্ববাদ শোষণৰ ৰাজনীতিৰ পৰা মুক্ত কৰাৰ সন্দৰ্ভত সাংবাদিকক কি ক'লে জানো আহক। গণপৰিষদৰ জন্ম হৈছিল অসমক ৰাজনৈতিকভাৱে শক্তিশালী কৰি অসমৰ সুস্থিৰতা আৰু অসমক ৰক্ষা কৰাৰ কাৰণে কিন্তু যিটো লক্ষ্যত অসম গণপৰিষদ দল গঠন হৈছিল সেই লক্ষ্যৰ পৰা অসম গণপৰিষদ দল আজি বিচ্যুত। বিশেষকৈ অসম আন্দোলন হৈছিল অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰ কৰাৰ কাৰণে আকৌ সেইসকল নেতা অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা আহিছিল, বেছিভাগ গণসংগ্ৰাম কমিটিৰ মঞ্চৰ পৰা আহিছিল বা অন্যান্য জাতীয় মঞ্চৰ পৰা আহিছিল। কিন্তু সেইসকল নেতাই এতিয়া পাহৰি গ'ল যে অসমত 6 বছৰে অসম আন্দোলনটো কিয় হৈছিল আৰু তাৰ পৰিৱৰ্তে আকৌ 2014 চনলৈকে বিদেশী নাগৰিকক ৰঙা দল হিচাপ পাৰি সাম্প্ৰদায়িকভাৱে ভাগ কৰি বিদেশী নাগৰিক অনাৰ ব্যৱস্থা কৰিলে। গতিকে এই কথাটো কোনো কাৰণে অসমৰ ৰাইজে মানি ল'ব নোৱাৰি। 855জন শ্বহীদে অকল এই কাৰণেই
নিজৰ জীৱন আহুতি দিছিল গতিকে শ্বহীদসকলৰ জীৱন আহুতিৰ মূল লক্ষ্যক আমি সৰগত কৰি আমি আগবাঢ়ি যাব পাৰিম আনহাতে এটা কথা চাওক এতিয়া এই বিজেপি দলৰ চৰকাৰখনে অসমৰ সম্পদ এটা এটাকৈ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে বন্ধক দিবলৈ আৰম্ভ কৰিছে এতিয়া তেওঁলোকে বন্ধক দি পোৱা ধৰণেৰে এটি সময়ত চমক দেখুৱাব পাৰিব বা বহুত আঁচনি সৃষ্টি কৰিছে কিন্তু কিছুদিন পিছত যিহেতু এটা সম্পত্তি 50 বছৰৰ কাৰণে লিজত দি আছে 50 বছৰৰ কাৰণে আমি সেই সম্পত্তিটোৰ পৰা কোনো কৰ কাটল বা কোনো ইনকাম আমি নাপাম গতিকে তেনে ক্ষেত্ৰত পিছৰ সময়ছোৱাত অসমৰ এক যে ভয়ংকৰ দুৰ্যোগ আহি আছে এই কথাবিলাক অসমৰ জনসাধাৰণে বুজি উঠিছে যিটো আঁচনিৰ চমক এই আঁচনিৰ চমকে অসমৰ সচেতন ৰাইজক কেতিয়াও ধৰি ৰাখিব নোৱাৰে তেওঁলোকে হয়তো আমাৰ নিজৰে ধন কাৰণে সেই সুবিধা নিশ্চয় গ্ৰহণ কৰিব আমি গ্ৰহণ কৰাটো বিচাৰোঁ কিন্তু ভোট যেতিয়া নেকি 2021 চনৰ ভোট দান প্ৰদান চলিব সেই সময়ত জাতীয় সচেতনতাৰ সপক্ষে তেওঁলোকে ভোটদান কৰিব আৰু জাতীয় চৰকাৰ এখন গঠন কৰাত অসমৰ ৰাইজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব কলাইগাঁও সমষ্টিৰ ইতিমধ্যে 28টা আঞ্চলিক সমিতি আৰু VCDC আছে আমি প্ৰায়বিলাক আঞ্চলিক VCDC গঠন কৰিছোঁ আৰু আঞ্চলিকখিনি গঠন কৰাৰ পিছত অৱশ্যে এটা নিয়ম সমষ্টি কমিটিখন গঠন কৰিব লাগে এই সমষ্টি কমিটিখন গঠন কৰাৰ কাৰণে আজি এই আয়োজনটো চলিছে আমি অলপ পিছতে আমি সমষ্টি এখন শক্তিশালী সমষ্টি কমিটি গঠন কৰিম বুলি ভাবিছোঁ আৰু আগবাঢ়িছোঁ এতিয়া অসমৰ ৰাইজে AGPক নহয় AGPকহে মানে আঁকোৱালি লৈছে AGP আঞ্চলিক দল হৈ থকা নাই তেওঁলোকে আঞ্চলিকতাবাদৰ যিটো ধাৰা সেই ধাৰাটো ধৰি ৰাখিবলৈ সক্ষম নহ'ল অসম জাতীয় পৰিষদ মহিলা শক্তিৰ জৰিয়তে আমি নাৰীসকলে ওলাই আহিছোঁ আমাৰ এটা জাতীয়তাবোধ আছে আমাৰ জাতিটোক এই চৰকাৰৰ পৰা আমি কেনেকৈ বচাব পাৰোঁ সেইকাৰণে আমি গোটেই নাৰী শক্তিটোৱে ওলাই আহিছোঁ কাৰণ প্ৰাক্তন ছাত্ৰ সন্থাৰ নেতা নৰুণজ্যোতি গগৈ খুবেই আমাৰ মৰমৰ একদম সৰু ল'ৰা আৰু তেওঁৰ নেতৃত্বতে আমাৰ অসম জাতীয় পৰিষদ গঠন হৈছে আৰু আমাৰ যি মানে বিজেপি চৰকাৰ তেওঁলোকে যিবিলাক শোষণ কৰি আছে তেওঁলোকৰ শোষণৰ হেৰিত আমাৰ এই দলটো জন্ম হৈছে আৰু আমি এই নৰুণজ্যোতি আদেশক্ৰমে আমাৰ আঞ্চলিক দলে কাম কৰিব পাৰিব বুলি আমাৰ চৰকাৰ গঠন হ'ব বুলি আমি নাৰী শক্তি দল ওলাই আহিছোঁ নাৰী শক্তি মই নাৰী হিচাপে মই আমাৰ গোটেই কলাইবাংশীক মই জনাম যে আমাৰ নাৰীসকল ওলাই আহক আমাৰ এই নাৰী শক্তিয়ে আমাৰ এই নৰুণজ্যোতি গগৈ যিটো আঞ্চলিক দল গঠন কৰিছে সেই গঠনত আমি অৰিহণা যোগান ধৰিম কম যে কাৰণ যিখিনি বিজেপি চৰকাৰে আমাৰ সহজ সৰল মানুহখিনিক যোগান ধৰিছে সেইখিনি আমাৰে টকা আৰু আমি তেওঁলোকক বুজাব লাগিব যে আমাৰ টকাৰে আমাক তাৰমানে ভিক্ষাৰীৰ দৰে তেওঁলোকে শোষণ কৰি আহি আছে আমাৰ কলাইগাঁও সমষ্টিখন একদম ক্ৰিটিকেল সমষ্টি ইয়াত বহুত জাতি উপজাতিয়ে ভৰপূৰ হৈ আছে আমি সকলোকে বুজাব লাগিব আৰু এনেও আমাৰ কলাইগাঁৱত এটা জাতীয়তাবোধ আছে আঞ্চলিকতাবাদ আছে আমাৰ মানুহখিনি সচেতন আৰু এই পক্ষে মই ক'ব খুজিছোঁ যে আমাৰ নিশ্চয় যিজন আমি বিধায়ক আমি নিৰ্বাচিত কৰিম তেওঁ জয়যুক্ত হ'ব আমাৰ কলাইগাঁৱৰ যিখিনি মানে হেৰি পিছ পৰি আছে সেইখিনিৰ কাৰণে আমি এই আঞ্চলিকতা দলৰ যোগেদি নাৰী শক্তিৰ যোগেদি আমাৰ যেতিয়া চৰকাৰ আহিব আমি উন্নয়নমূলক কাম কৰিম বুলি আমি ঐক্যবদ্ধ হৈছোঁ আমাৰ নাৰী শক্তিও ইয়াৰ জৰিয়তে আগবাঢ়ি যাব পাৰিব To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.